হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মই ওলাইছোঁ মোৰ দাদাৰ ৰিচিপশ্যনলৈ। বহুত বছৰৰ পিছত আচলতে আমাৰ পৰিয়ালত বিয়া এখন ওলাইছে, গতিকে মনটো খুবেই ভাল। আমি আটাইবোৰ আজি আকৌ লগ হ'ম দাদাৰ বিয়া বুলি। যিহেতু মোৰ দাদাৰে বিয়া, অৰ্থাৎ মোৰ পেহীৰ ল'ৰা পাংকুদা, সেইবাবে নিজৰ পচন্দত ধুনীয়াকৈ মুগাৰ শাৰী এখন আজি পিন্ধি ওলাইছোঁ। এয়া আহি পালোঁ পেহীৰ ঘৰ, আৰু এয়া আমাৰ কইনা, আৰু এইফালে আমাৰ দৰা। এয়া চাওকচোন কিমান ধুনীয়াকৈ ৰভাখন দিছে, ৰংটো খুবেই ভাল লাগিছে ৰভাখনৰ। এয়া ভণ্টি দিছা, এয়া কেইখনমান ফটো এনেকৈ চবেই তুলি লৈছে, মানে ভিৰ হোৱা আগতেই দৰা কইনাৰ লগত। এয়া চুনুবা। এয়া আমাৰ দৰাৰ বায়েক, মানে মাইনাবা। যিহেতু এতিয়াও ইমান সময় হোৱা নাই, সেইকাৰণে ইমান মানুহ তেনেকৈ অহা নাই, অকল পৰিয়ালৰ মানুহকেইটাই আমি ধুনীয়াকৈ চব ঠিক ঠাক কৰি আছোঁ। আৰু দৰা কইনাৰ ফটো কেইখনমান তুলি আছে। এয়া চব আমাৰ কাজিন, মা দেউতা, এয়া বা পেহা। আমাৰ দৰা আকৌ এইফালে পূৰা চফ লৈ পেলাই এনেকৈ ঘূৰি ফুৰিছে। চফ লৈ অকল ঘূৰিয়ে ফুৰা নাই, খায়ো আছে। যিমানখিনি চফ আছে পূৰা অকণ অকণকৈ খাই আছেহি। এয়া মোৰ ডাঙৰ পেহী, অৰ্থাৎ দৰাৰ মাক। এয়া আলহী ধুনীয়াকৈ আহিছে, এয়া বা টিকলি চব বহি আছে। আমাৰ সৌন্দৰ্যতাৰ ৰহস্য কৈ আছে। ৰাতিপুৱা 7টাত উঠি পানী এগিলাচ খাই 8টালৈকে বহোঁ, বহি পেলাই স্কুল যাওঁ। স্কুলৰ পৰা 3টা বজাত আহোঁ, আহি পেলাই ভাত খাই পেলাই টিউশ্যন যাওঁ, টিউশ্যন এই তেনেকৈ চলি আছে। আচ্ছা, এইটোৱে হৈছে সৌন্দৰ্যতাৰ মানে ৰহস্য। এয়া সকলো আহিছে, আৰু আমাৰ দৰাই চবকে এনেকৈ তামোল পাণ এনেকৈ দি আছে। যোৱা গোটেই সপ্তাহটোৱে ইমানেই বৰষুণ দিছিলে, আমি ভাবিছিলোঁ যে বিয়াৰ দিনাখনেও বৰষুণ দিব, কিন্তু আজি এনেকুৱাই ৰ'দ দিছে, মানুহবোৰ মানে গৰমত থাকিব পৰা নাই। আমাৰো একদমেই অৱস্থা কাঢ়ি লৈ গৈছে, মুগা কাপোৰে চাপোৰে। কইনাটোতো ক'বই নালাগে বেচেৰি। আমাৰ এয়া দৰায়েও ৰুমালখন এৰাই নাই। এনেই হোৱা হ'লেতো ই কেতিয়াও এনেকৈ নাথাকে, কিন্তু আজি সি নিজেই দৰা, গতিকে আৰু উপায় নাই। আৰু এয়া কিমান যে প্ৰেজেণ্ট উঠিছে। কেনেকুৱা লাগিছে মুগা কাপোৰ পিন্ধি? বহুত ভাল লাগিছে, ইমান ধুনীয়া গৰম, বিয়া ওলাই গৈছে আৰু। ব্লেংকেট এখন ল'বই পাৰি আকৌ, হয় নাই? ব্লেংকেট, চুৱেটাৰ, একদম ধুনীয়া কথা। দাদাৰ লগৰখিনিয়ে ধুনীয়াকৈ এনেকৈ কীবৰ্ড আৰু ইনষ্ট্ৰুমেণ্ট কিবা কিবি আনিছে। এতিয়া চাগে প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব কিবা এটা। এয়া চাউণ্ড চেক কৰি আছে।
নহ'বতো কিবা এটা খাব পাব লাগে হয় আমাৰ মানে হা মই বিয়া খোৱা নাই আমাৰ ভিনদেউ বিয়া খোৱাই নাই খাবহে এতিয়া দেই কোৱাকে পাৰিছো নে কাৰ কাদৰিবলৈ আহিছে কাৰ কাদৰিবলৈ আহিছে পিছে ঠিকে আছে দাদাৰ বিয়া বুলি ময়ো পিছে এপাক নাছিলোঁ। আমাৰ মুন্না আৰু এটা কেঁচুৱা এয়া দৰা কইনাৰ লগত এই তিতাকেইটা চাওকচোন, সিহঁতেও ফটো উঠিব আহিছে, গ্ৰুপ ফটো, আৰু চবেই দাদাক একদম জোখাই আছে। আৰু কিমান দেৰি লাগিব আমনি লাগিছেগৈ আৰু ভাগৰে যুগৰে কাপোৰ চেঞ্জ এতিয়া পানী পানী তুলিবলৈ তাৰপিছত হোম পৰিব তাৰপৰা থাকা ৰাতিপুৱালৈকে ৰাতিপুৱা টোপনি ধৰি আমাৰ টিকলিকেইজনী কিমান ধুনীয়া লাগিছে লগাহে নাই ধুনীয়া চবকে ভাল লাগিছে হয় নাই কয় দৰা ভনীয়েক আৰু অৱস্থা একদম খালি কাহিল হৈ গ'লগৈ সঁচা শুনিবলৈহে ভাল বিয়া বুলি কিন্তু নাচিছে যিমান আৰু ভৰি বিষ নহয় পাৰিছে খোজকাঢ়িবই পৰা নাই উঠাই নিব লাগিব পানী তুলিবলৈ এয়া কইনা ঘৰৰ পানী তোলা নিয়ম আৰম্ভ কৰিছে আৰু মৃণাল নাহৰ আছে আমি চবতে নাচিম এয়া সখী আদৰা নিয়ম। মই নাজানো বেলেগত কেনেকুৱা, আমাৰ ইফালে এনেকৈ আদৰে, গতিকে আমি আটাইবোৰ এনেকৈ ৰখি আছোঁ সখী আহিব। আৰু এইবাৰ পিছে আমাৰ দাদাৰ সখী দুজন।
এয়া সোণমণি দা, মোৰ দাদাৰ বেষ্ট ফ্ৰেণ্ড আৰু মোৰো দাদাই মানে একদম সৰুৰে পৰা চিনি পাওঁ। আমাৰ ককা ঘৰৰ একদম ওচৰতে দাদাৰ ঘৰ। এইফালে সোণমণি দাৰ বা। আৰু এজন দাদা আহিছে, মানে সখী আহি পালেহি, গতিকে পেহী আদৰিবলৈ গৈছে। এতিয়া কইনাক নোওৱা পৰ্ব আৰম্ভ হৈছে। আমাৰ অসমীয়া নিয়মবোৰ সঁচাকেই মোৰ বহুত ভাল লাগে আৰু ঘৰতে যেতিয়া বিয়া এনেকৈ হয় কাৰোবাৰ পৰিয়ালৰ, তেতিয়াতো এনেকৈ ওচৰৰ পৰা আচলতে নিয়মবোৰ এনেকৈ চাব পাৰি, গতিকে বহুত ভাল লাগে। পুলিয়ে জগত দিব লাগিব নি? আছে এখন কথা, কাক লাগে? এখন কথা, এখন মাহু গলা, হালধি গলা, গাল এতিয়া আৰম্ভ হ'ব দৰা ঘৰৰ পানী তোলোৱা নিয়ম।
সামৰিছোঁ ধন্যবাদ